ভাৰতীয় জনতা পাৰ্টিৰ সমূহ সতীৰ্থ কাৰ্যকৰ্তাসকললৈ নমস্কাৰ জনাইছোঁ। আজি 6 এপ্ৰিল আৰু 1980 চনৰ 6 এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পেলাই ৰাষ্ট্ৰীয় সভাপতি মাননীয় JP নাড্ডা ডাঙৰীয়াই আমাক কিছু নিৰ্দেশনা আগবঢ়াইছে আৰু সেই নিৰ্দেশনাসমূহ হৈছে আমি আজিৰ তাৰিখতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো কাৰ্যালয়ত সেয়া বুথ পৰ্যায়ৰে হওক বা মণ্ডল পৰ্যায় হওক বা জিলা পৰ্যায় হওক বা ৰাজ্যিক পৰ্যায় হওক প্ৰতিটো কাৰ্যালয়ত একোখনকৈ নতুনকৈ পতাকা উত্তোলন কৰাৰ কাৰণে আমাক আহ্বান জনাইছে। দ্বিতীয় আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ ঘৰত আজিৰ তাৰিখত একোখন অন্তত পতাকা তেওঁলোকে যাতে লগায় বা উত্তোলন কৰে তাৰ কাৰণে আহ্বান জনাইছে। তৃতীয় আহ্বানটো জনাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ 40গৰাকী কাৰ্যকৰ্তাক উৎসাহিত কৰাৰ কাৰণে আমি যি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰাৰ কাৰণে যি ইতিমধ্যে এলানি ব্যৱস্থা কৰিছে, ব্যৱস্থাৰ ভিতৰত যি PM কেয়াৰ ফাণ্ড যি আছে সেই PM কেয়াৰ ফাণ্ডলৈ যাতে আমি অৰিহণা আগবঢ়াব পাৰোঁ অতি কমেও 100 টকা, সেই অৰিহণা আগবঢ়োৱাৰ কাৰণে অন্ততঃ 40গৰাকী কাৰ্যকৰ্তা হওক বা সাধাৰণ নাগৰিকক আমি উৎসাহিত কৰাৰ কাৰণে ব্যৱস্থা কৰিম। আমি লগতে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় সমিতিয়ে যে যিহেতু কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যি ভয়ংকৰ মহামাৰীৰ ওপৰত আৱিৰ্ভাৱ হৈছে তাৰ ক্ষেত্ৰত ইতিমধ্যে বিৰামহীনভাৱে সংগ্ৰাম কৰি আছে আমাৰ ডক্টৰসকল, চিকিৎসকসকল, নাৰ্ছসকল, চাফাই কৰ্মীসকল, লগতে আৰক্ষী বিভাগৰ আৰক্ষী বিষয়াসকলে, আৰক্ষী কনষ্টেবলসকলে আৰু লগতে জিলা প্ৰশাসন, মহকুমা প্ৰশাসনৰ সমূহ বিষয়া কৰ্মচাৰীসকলে, ডাক বিভাগৰ, বেংকৰ সমূহ বিষয়া কৰ্মচাৰীসকলে তেওঁলোকে বিৰামহীনভাৱে সংগ্ৰাম চলাই আহিছে। গতিকে তেওঁলোকক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে আমি 40গৰাকী ব্যক্তিয়ে আমাৰ বিভিন্ন ক্ষেত্ৰৰ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ জৰিয়তে স্বাক্ষৰিত একোখনকৈ পত্ৰ লিখি পেলাই আমি সেই সংশ্লিষ্ট বিষয়াসকলক প্ৰদান কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। মই আশা ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে ৰাষ্ট্ৰীয় সমিতিৰ যি আহ্বান সেই আহ্বান আজি যাতে সকলোৱে পালন কৰি পেলাই ভাৰতীয় জনতা পাৰ্টিক অধিক যাতে শক্তিশালী কৰে তাৰ কাৰণে সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ। ধন্যবাদ।